নমস্কাৰ ফ্ৰেণ্ডছ বিএছ মস্তি চেনেলটোলৈ আপোনালোকক স্বাগত জনাইছোঁ আৰু আজি আপোনালোকৰ ওচৰত লৈ আনিছোঁ নতুন এটা ভিডিঅ' আৰু আহক ভিডিঅ'টোলৈ আগবাঢ়ো আৰু এয়া হৈছে গৰমৰ দিন। এই গৰমৰ দিনত জুন জুলাই মাহত যদি টেঙা খাবলৈ পোৱা যায়, আম, কেঁচা আম নিমখ জলকীয়া সানি বা আচাৰ কেনেকৈ বনাই থ'ব পাৰি, তেল আৰু মছলা নিদিয়াকৈ আচাৰ কেনেকৈ বনাব পাৰি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব চাবলৈ। আৰু ভাল লাগিলে আপোনালোকেও এনেকৈ বনাই ৰাখিব পাৰে আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া আমৰ আচাৰ, এয়া আমি পাৰি লৈছোঁ ঘৰৰে, আমাৰ বাৰীৰে আম আছে, আম গছৰ পৰা আমখিনি পাৰি লৈছোঁ। আৰু এয়া হৈছে মোৰ বা, আৰু বাজনীয়ে টেঙা খাওঁতে বহুত বকি আছে, মানে তাই খাবলৈ খুব ভাল পাইছে। টেঙা হয়, আমাৰ গছৰ আমটো বহুত টেঙা হয়। আৰু আপোনালোকে এনেকৈ আমটো পাৰি থ'ব পাৰে। পাৰি কিনে এই আমাৰ আম গছৰ ওচৰতেই আছে লৈ টেঙা গছ, আপোনালোকে চিনি পায়নে, খায়নে? এয়া আমলখি হয়। এই আমলখি টেঙাও আপোনালোকে শুকাব পাৰে, শুকাই ৰ'দত দি আপোনালোকে আচাৰ বনাই থ'ব পাৰে। আৰু দুইজনী ইয়াত লাগি ল'লোঁ আম পাৰিবলৈ। আৰু তাই আম পাৰাত মোক ডিষ্টাৰ্ব দি আছে, তাই খালি নাচানাচি কৰি আছে, তাই উৎপাত, মানে বা হ'লেও সৰু ভণ্টিৰ দৰে কৰি থাকে তাই। আৰু আমি দুইজনী মিলি আমখিনি পাৰি ল'লোঁ। আৰু আমখিনি পাৰাৰ পাছত এইখিনি গোটেইখিনি মিলাই ল'লোঁ। আৰু এইখিনি পাৰাৰ পাছত দুজনী মানে কাজিয়া কৰোঁতে কৰোঁতে আমখিনি পাৰি আছোঁ। আৰু তাই মানে বহুত উৎপতীয়া, তাই মানে চাওকচোন এই ভিডিঅ'টো, তাই কি যে কৰি আছে, মানে আম পাৰিবই নিদিয়ে, ডিষ্টাৰ্ব দি থাকে, নহয় জানো? আপোনালোকে চালে চাইছে যে গমেই পাইছে কি ডিষ্টাৰ্ব দি আছে। আৰু এইখিনি আমখিনি পাৰোঁতে এটা ডালো ভাঙি গ'ল আমৰ, আৰু এইখিনি ডালৰ পৰাও মই অলপ আমখিনি লৈ লৈছোঁ উঠাই। আৰু পেপৰ বহুত হয় কিন্তু দেই, সেয়া আমাৰ আম হয়, বহুত টেঙা। আৰু এইখিনি পাৰি ল'লোঁ। আৰু তাই অলপ মানে এটা আম লৈ কিনে চাটনি বনালে আৰু এইখিনি মোক খুৱাই দিছে, কিন্তু বহুত ভাল হৈছে খাবলৈ। আম এটা কাটি ধুনীয়াকৈ নিমখ জ্বলা সানি লৈছে, জলকীয়া গুড়ি, খাবলৈ বহুত ভাল হৈছে। আৰু এইখিনি মই আমখিনি পাৰি ল'লোঁ গোটেইখিনি আম। আৰু এইখিনি মই আম এটা এটা বাকলি গুচাবলৈ ধৰিলোঁ আৰু এৰুৱা এইখিনি গোটেইখিনি ধুই ল'লোঁ। আৰু ধুনীয়াকৈ এইখিনি ধুই পখালি এইখিনি গোটেইখিনি আম বাকলি গছোৱা এইখিনি পানীত বইল কৰি দিম, গৰম চৌকাত বইল কৰি দিম নিমখ অকণ দি কিনে। আৰু এইটো বইল কৰাৰ পাছত আমি চালনীৰে, ধান চানা চালনীৰে, ডাঙৰ চালনীৰে আমি চালি ল'ম এই আমখিনি। আৰু ইয়াত আপোনালোকে দি দিব ৰং গুড়ি, জলকীয়া গুড়ি আৰু ক'লা নিমখ আৰু নিমখ, দুইটা বস্তু এড কৰি দিব, ভাল হয় খাবলৈ। আৰু এইখিনি কৰি লৈ এইখিনি আজৰি হ'ল, এইখিনি চালি ল'লোঁ। আৰু লৈ আনিছোঁ এইফালে কলপাত, আৰু কলপাত অনাৰ পাছতে কলপাতখিনি ধুনীয়াকৈ মুচি ল'লোঁ। ধুনীয়াকৈ মুচি এইখিনি মিঠাতেল অকণমান হাতত লৈ কলপাতত, গোটেইখিনি কলপাতত লগাই দিলোঁ। এই কলপাতত লগোৱাৰ পাছত এইখিনি আম যিখিনি চালা হৈছিলে সেইখিনি দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ আচাৰ বনাবলৈ থৈ দিলোঁ। গোটেইখিনি এইফালে মিলাই লৈছোঁ। আৰু কেইদিনমান ৰ'দত, দুদিনমান ৰ'দত দিয়াৰ পাছতে আমখিনি ধুনীয়াকৈ শুকাই যায়। আৰু এইখিনি ইয়াৰ কাৰণে তেলটো দিব লাগে কলপাতত, যাতে আমখিনি আমি শুকোৱাৰ পাছত উঠাওঁতে, এনেকৈ উঠাওঁতে তেল দিয়াৰ কাৰণে দেখিছে ধুনীয়াকৈ উলটিব পাৰিছে আমখিনি, তাৰ বাবে। আৰু আমখিনি এনেকৈ শুকোৱাৰ পাছত মই চাকুৰে এইখিনি ধুনীয়াকৈ টুকুৰা টুকুৰি কৰি ল'লোঁ। আৰু এইখিনি ধুনীয়াকৈ টেমাত ভৰাই থৈ দিব পাৰি, এনেকৈ বৈয়ামত ভৰাই আপোনালোকে যেতিয়া মন যায় তেতিয়াই খাব পাৰি। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বা